Hi, hello, namaskar, and please welcome my YouTube channel. যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। আজি আমি আহিছিলো আপোনাৰ কাকডুঙা বুলি কয়, লগৰ এটাই মাতিলে ফুৰিবলৈ আৰু ধুনীয়া পৰিৱেশ। আপোনালোকে চাওক পৰিৱেশটো কিমান ধুনীয়া, পিকনিক খাবলৈ কিমান ধুনীয়া পৰিৱেশ, কি সৌন্দৰ্য, মনোমোহা প্ৰকৃতি। আপোনালোকে চাওক। লগৰকেইটা বহি ফটো মাৰি আছে আগত। আপোনাৰ আমি দেখিছে ৰেল ক্ৰচিঙত পুৰা খোজকাঢ়ি আহি আছোঁ। লগৰকেইটা এইকেইটা পুৰা চেলফি মাৰি ব্যস্ত হৈ আছে। বলক আমি যাওঁ, কি কৰিছেনো চাই আহোঁগৈ। তাহাঁতি মাছ ধৰিছে নেকি, মাছ চাছ ওলাইছে নদী কাষৰীয়া জেগা। বন্ধটো আৰু লকডাউনৰ বন্ধ। একদম পুৰা ধুনীয়া ৰাস্তা। আপোনালোকক মই যাওঁতে দেখাম ৰাস্তাটো। পুৰা এনেকুৱা ৰাস্তা মানে মজা ৰাস্তা, আহি ভাল লাগিল। বাইক আনি মজা লাগে মানে। যাওঁতে দেখাম ৰাস্তাটো আপোনালোকক চাব। এই লগৰজনে মাতিলে, এইজনে লগৰজন সুধোচোন এই কচিংটোনো ক'ত ওলাই কি ক'ত যায়। লাজ কৰিলে নদীৰ কাষলৈ গৈ কথা পাইছেগে। জাপ মাৰিম বুলি ভাবিছা নেকি? কোচিংটো আপোনালোকে দেখিছে, কোচিংটো আপোনাৰ যোৰহাট মহন্ধাত ওলাই বুলি গম পাইছোঁ। তাকে লগৰজনে লাজ কৰিছে অকণমান ওলাবলৈ। আপোনাৰ বহুত ধুনীয়া হেণ্ডচম ল'ৰা, ই একদম যোৰহাটৰ একদম হেণ্ডচম ল'ৰা। ই লাজ কৰিছে ওলাবলৈ, কৈছে যোৰহাটত ওলাগে বুলি ৰেল কোচিংটো। তো কণ্টিনিউ থাকক আমাৰ ব্লগটোত। বাই বাই। The home for the sick. I got something I want everybody to know. You want me to kick it? Chill, is that what you're telling me? Fool, I walk around with that Southland mentality. That means I check anyone that think they're better than me. পকা ৰাস্তা, এই ৰাস্তা এইটো মেইন নালপিত ৰাস্তা। ভৰি অৱস্থা পুৰা গাঁৱলীয়া পৰিৱেশ আৰু কি ধুনীয়া ধুনীয়া ৰাস্তা। ঐ পকা ধানৰ মাজে মাজে সৰু সৰু আলি। ইয়াত তুমি কঠীয়া ৰুই দিলে ধানেই হৈ যাব, ধুনীয়া হ'ব। আকৌ মৰণা এইটো কি মৈখন ওপৰত হেৰি কৰি দিলে, চহাই দি কঠীয়া মুঠি আনি ৰুই দিয়া। বৰা ধান ৰুই দিবা, বৰা ধান। এইটো ভৰি চক ডান্স শিকিবলৈ মন গ'লে ইয়ালৈ আহিলে হ'ল। হিপ হপ ডান্স পুৰা ভৰি ভাগিব।